নমস্কাৰ। আজি বতৰটো কি ধুনীয়া দেখিছেনে? ৰ'দ নাই, বৰষুণ দি আছে। আৰু এইফালে মই গা পা ধুই আহিলোঁ, আহি চাহ পানীও খালোঁ বাৰু। খাই কেনে এতিয়া ভাত বনাবলৈ আহিছোঁ। ল'ৰাক মই চব্জি কাটিব দিছোঁ। সেয়া পিছফালে দেখিছেনে, ই কুন্দুলি কাটি আছে। সেইটো নাকাটে কোনোদিনে চব্জি, সেইকাৰণে অভ্যাস হ'ব লাগে। ডাঙৰ হৈ আহিছে, জানিব লাগে। ল'ৰা হ'লেও চব কাম জানিব লাগে, সেইকাৰণে তাক কৰিব দিওঁ মই। আজি দিছোঁ কৰিবলৈ ষ্টাৰ্ট। আৰু তাৰমানে মোৰ গাটো ইমান ভাল নহয় কালিৰ পৰাই। তাৰমানে প্ৰেছাৰ উঠাৰ নিচিনা, হাই প্ৰেছাৰ হৈছে মোৰ। তাৰমানে কালি হঠাতে গধূলি ভাত বনাওঁতে মোৰ চোৰ একদম বেয়া লাগি আহিছিলে, একদম গৰম উঠি আহিছিলে, ঘাম ওলাই। তাৰপাছত এনেকুৱা লাগিছিলে কি কৰোঁ কি নকৰোঁ। আজি হোৱা নাই, কালি হঠাৎ হৈ গৈছে প্ৰেছাৰ। তাৰপিছত জোখোতে হেৰি ওলালে, তলত 180 আৰু ওপৰত 136 ওলাইছে। ফাৰ্ষ্ট টাইম হৈছে এনেকুৱা হাই প্ৰেছাৰ। সেইকাৰণে এতিয়া কালিয়ে হৈছিল, কালিয়ে জুখিলোঁ, কালি ডাক্তৰটো গ'লোঁ। ডাক্তৰতে এনেও বেলেগ এটা কামতো গৈছিলোঁ। তাৰপাছত এতিয়া ৰাতিপুৱা শুই উঠি গাটো ইমান ভাল লগা নাই, দুৰ্বল নিচিনা লাগি আছে। একো কৰিব মন যোৱা নাই, সেইকাৰণে তাক লগাই দিছোঁ। আৰু এতিয়া চাওঁ কি কৰিব পাৰোঁ দিনটোৰ ভিতৰত। আকৌ লগ পাই আছোঁ দেই। আজি এইটো বনাইছোঁ। এতিয়া এগটো পপকৰ্ণ কেতিয়াবাই আনি থোৱা আছিলে, বনোৱা নাছিলোঁ। ছোৱালীয়ে দেখাই যে এইটো বনাব লাগে বোলে, সেইকাৰণে বহাই দিছোঁ ইয়াতে। এতিয়া কুকাৰ শব্দ শুনিছেনে? এয়া ধাপ ধূপ শব্দ উঠি আছে। এয়া দেখিছেনে? এয়া জপে আহি আছে। এয়া যাব নোৱাৰি, মুখে চুখে পৰিব। আজি এইটো বনাই দিলোঁ, আৰু ঘৰতে আছে বোলে খাই। নমাই দিলোঁ, ফুটাটো বন্ধ হ'ল। সেইকাৰণে এতিয়া চাই লওঁ হৈছে নাই। এইয়া ধুনীয়া হৈছে দেখিছেনে? এয়া আজি ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকৈ ঘৰতে। এইটো আনি এগটো আনি কেনে ঘৰতে বনালোঁ। কি ধুনীয়া হৈছে চাওকচোন, গোটেইকেইটা ফুলিও কিমান ধুনীয়া লাগিছে। ঘৰতে বনালোঁ আৰু ফ্ৰেছ। এতিয়া খোৱাৰহে কথা, হয়নে? আকৌ লগ পাই আছোঁ দেই, আকৌ আহি আছোঁ মই।